Hey, what's up everyone? Welcome back to my channel. My name is Khanjan. আজি আমি কথা পাতিম মাসল ইমব্যালেন্সৰ বিষয়ে। মানে আপোনালোক বহুতৰে কোৱেশ্চন থাকে যে আপোনালোকৰ সোঁ হাতৰ মাসলটো ডাঙৰ বা হাতৰ মাসলটো সৰু কিয় হেনেকুৱা হয় কেনেকৈ তাক আমি ফিক্স কৰিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম। সো ভিডিওটো আগলৈকে চাই থাকক ইয়াকে লৈ লেটস গেট স্টাৰ্টেড। First of all, muscle imbalance মানে হৈছে আপোনালোকৰ এটা মাসল আপোনালোকৰ এটা সাইডৰ মাসলটো সৰু হয় কোনোবা এটা মাসল ডাঙৰ হয় কোনোবা এটা সাইডৰ সো সেই মাসল দুটা সাইডৰ আপোনাৰ ইমব্যালেন্স হয় আৰু তাৰ কাৰণে আপোনালোকৰ দুটা ফ্যাক্টৰ মেটাৰ কৰে এটা হৈছে আপোনালোকৰ মাসলৰ সাইজত আপোনালোকৰ চেঞ্জ হয় আৰু নেক্সট এটা ফ্যাক্টৰ হৈছে কি ষ্ট্ৰেংথ এটা সাইডৰ আপোনালোকৰ ষ্ট্ৰেংথ বেছি এটা সাইডৰ আপোনালোকৰ ষ্ট্ৰেংথ কম সো দুয়োটা আপোনালোকৰ মাসল ইমব্যালেন্সৰ কাৰণে জড়িত হৈ থাকে এতিয়া মেইন কথা হৈছে কি মাসল ইমব্যালেন্স হয় কিয় ফাৰ্স্ট ৰিজনটো হৈছে সকলোৰে অলপ মাসল ইমব্যালেন্স দুয়োটা সাইডৰ এটা কোনোবাটোত অলপমান বেছি ডাঙৰ হয় কিছুমান মাসল কোনোবাটোত অলপমান সৰু হয় সেইটো অলপমান থাকে 19-20 থাকে কিন্তু আমি চিন্তা কৰিবলগীয়া কেতিয়া হয় যেতিয়া ইমব্যালেন্সটো বাঢ়ি যায় ধৰক আপোনালোকৰ বাইসেপটো ৰাইট সাইডত আপোনালোকৰ আছে 19 আৰু আপোনালোকৰ লেফট সাইডত হৈছে আপোনালোকৰ 17 তেতিয়া হলে ইমব্যালেন্সটো বহুত বেছি হৈ গল সো আমি তেতিয়া আমাৰ টেনচন হয় কিন্তু আপোনালোকৰ বাইসেপটো ৰাইট সাইডে যদি আপোনালোকৰ 19 আছে আৰু ধৰক আপোনাৰ লেফট সাইডে 18.9 তেনেকুৱা আছে তেতিয়া ইমান টেনচন ল'ব লগা নাই কাৰণ নেচাৰেলিও আপোনালোকৰ অলপ ইমব্যালেন্স থাকে কাৰণ আপোনালোকৰ যেটো ডমিনেন্ট সাইড হয় আপোনালোকৰ যেটো সাইডেৰে আপোনালোকে কাম কৰে ধৰক মই আজি ৰাইট হাতৰে মই বেছিকে কাম কৰো সো মোৰ ডমিনেন্ট সাইড হৈছে ৰাইট সাইডটো সো মোৰ ৰাইট সাইডৰ যিবিলাক মাসল আছে সেইবিলাকৰ গ্ৰোথ অলপমান বেছি হয় আৰু ৰাইট সাইডৰ ষ্ট্ৰেংথটো অকমান বেছি থাকে কিন্তু আমি ওভাৰ দ্য ইয়াৰ আমি যেতিয়া আমি ট্ৰেইনিং কৰি আছো আমি হেইটো অলপকে ফিক্স কৰি আছো সো এতিয়া মোৰ প্ৰায় সমান ষ্ট্ৰেংথত মই কাম কৰিব পাৰো আৰু মোৰ মাসল বিলাকো প্ৰায় সমানে কিন্তু প্ৰায় সমান বুলি কৈছো কাৰণ ৰাইট সাইড আৰু লেফট সাইডৰ মাসল একদম সমান আপোনালোকৰ কেতিয়া হ'ব নোৱাৰে সো ফাৰ্স্ট ৰিজনটো আপোনালোকে গম পালে যে আপোনালোকৰ যদি ডমিনেন্ট সাইডটো থাকে হেইটোত আপোনালোকৰ ষ্ট্ৰেংথ বেছি হয় আপোনালোক বহুতৰে আপোনালোকে এক্সাৰসাইজ কৰিলে গম পাব হয়তো আপোনালোকে ৰাইট হেণ্ড যদি আপোনালোকে বেছিকে ইউজ কৰে ৰাইট সাইডটো বেছিকে ইউজ হয় আপোনালোকৰ ডমিনেন্ট সাইড হয় তেতিয়া হলে হয়তো আপোনালোকে ডাম্বেল কাৰ্ল কৰোতে ৰাইট সাইডত আপোনালোকে ফটকে কেৰি কৰিব পাৰে কিন্তু আপোনালোকৰ লেফট সাইডত কেৰি কৰিব নোৱাৰে সো ফাৰ্স্ট ৰিজনটোৱে হে যে আপোনালোকৰ যেটো ডমিনেন্ট সাইড থাকে আপোনালোকৰ নেচাৰেলি হেইটো হয় যে ইমব্যালেন্স হোৱাৰ চান্সটো বাঢ়ি যায় দুই নম্বৰতে আপোনালোকৰ ৰিজনটো হৈছে বেড প'শ্চাৰ আৰু আপোনালোকে যিবিলাক এক্সাৰসাইজ কৰে তাৰ ফৰ্মটো ঠিক নহয় মানে কি বেয়া পজিশনত আপোনালোকে এক্সাৰসাইজ কৰি আছে এখন হাত আগুৱাই দিছে এখন হাত পিছুৱাই দিছে আৰু হেইটো হয় নতুন যিবিলাক আপোনালোকে জিম গৈ আছে সেই তেওঁলোকৰ লগত হয় হেইটো কাৰণ তেওঁলোকে কি হয় আপোনালোকে মই আগতেও কৈছো বহুত আগৰ ভিডিঅ'টো কৈছো যে আপোনালোকে যেতিয়া জিমত যাব ষ্টাৰ্ট কৰে তেতিয়া মাইণ্ডত এইটো ৰাখিব যে আপোনালোকে বেছিকে ওয়েট কেৰি কৰাৰ ফালে ধ্যান নিদিব আপোনালোকে প্ৰথমতে প'শ্চাৰটো ঠিক কৰক আপোনালোকৰ ফৰ্মটো ঠিক কৰক আৰু এই কথাটো মই আপোনালোকক আগৰ ভিডিঅ'বিলাকতো কৈছো যে আপোনালোকে প্ৰথমতে ফৰ্মটো ঠিক কৰক আপোনালোকৰ যেটো প'শ্চাৰ আছে যেটো আপোনালোকে কৰা ষ্টাইল আছে হেইটো ঠিক কৰক তাৰ পিছত আপোনালোকে ওয়েট কেৰি কৰিব যাওক সো বেড প'শ্চাৰ আৰু আপোনালোকৰ বেড ফৰ্ম অফ এক্সাৰসাইজটো আপোনালোকৰ মাসল ইমব্যালেন্স হোৱাৰ এটা মুখ্য কাৰণ থাৰ্ড এটা কাৰণ মই আপোনালোকক কৈ আছো যেটো আপোনালোকৰ হয়তো কোনেও কোৱা নাই আজিলৈকে কাৰণ বেছিভাগ আপোনালোকৰ যিবিলাক আৰ্টিকল লিখে বা আপোনালোকৰ যিবিলাকে ভাল ভিডিঅ' বনায় তেওঁলোকৰ আপোনালোকৰ যিবিলাক মেচিনত ৱৰ্কআউট কৰে তেওঁলোকৰ বহুত বায়'মেকানিক ইউজ হয় তাতে মেচিনবিলাক ধুনীয়াকৈ ইঞ্জিনিয়াৰৰ সহায়ত মেচিনবিলাক তৈয়াৰ হয় সো তেওঁলোকৰ হেইটো প্ৰবলেম ইমান নাহে কিন্তু আমাৰ যিবিলাক ইণ্ডিয়ান জিম আছে যিবিলাক সৰু জিম আছে তাত মাসল ইমব্যালেন্সৰ এটা কাৰণ হয় কি যে যিবিলাক মেচিনত আপোনালোকে ৱৰ্কআউট কৰে সেই মেচিনবিলাক আপোনালোকৰ হয়তো কোনোবা এটা যিবিলাক ইউনিলেটাৰেল মেচিন আছে ধৰক আপোনালোকৰ ইনক্লাইন প্ৰেছ মাৰিবৰ কাৰণে হামাৰ ষ্ট্ৰেংথৰ মেচিন পায় ইণ্ডিয়ান ব্ৰেণ্ড কিছুমান আছে আৰু যিবিলাকৰ কিছুমানৰ ব্ৰেণ্ডো নাই সো তেনেকুৱা মেচিনবিলাকত কি হয় আপোনালোকৰ বায়'মেকানিজিম ইমান ভাল নহয় আৰু কোনো ইঞ্জিনিয়াৰৰ দ্বাৰা বনোৱা নহয় ধৰক বহুত চিপ হয় সেইবিলাক মেচিন আৰু সেইবিলাক মেচিনত এক্সাৰসাইজ কৰিলেও আপোনালোকৰ বেড প'শ্চাৰ আৰু বেড ফৰ্মৰ কাৰণে মাসল ইমব্যালেন্স হ'ব পাৰে আৰু তাৰ লগতে আপোনালোকৰ ইনজুৰি কিছুমান জিমত মই বহুত দেখিছো যে কিছুমান জিমত আপোনালোকৰ কোনোবাৰ যদি শোল্ডাৰ লেফট শোল্ডাৰত আপোনালোকৰ ইনজুৰি আছে বহুতৰে লেফট শোল্ডাৰত ইনজুৰি হৈ যায় এজন দুজনকৈ হেনেকে বাঢ়ি গৈ থাকে কাৰণ কি হয় যে সেই জিমটোত যেটো মেচিন আছে আপোনালোকৰ যেটো আপোনালোকে ধৰক শোল্ডাৰ এক্সাৰসাইজৰ কাৰণে মেচিন ইউজ কৰিছে সেইটো আপোনালোকৰ বায়'মেকানিজিম ঠিক নহয় বা আপোনালোকৰ প্ৰপাৰলি আপোনালোকৰ বনোৱা হোৱা নাই যাৰ ফলত আপোনালোকৰ কি হয় যদি এটা মানুহৰ যদি লেফট সাইডে আপোনালোকৰ প্ৰেছাৰটো বেছিকে পৰি বেয়াকে লাগিছে তেতিয়াহলে নেক্সট মানুহটোৰ হেইটো এই মেচিনত এক্সাৰসাইজ কৰাৰ কাৰণে হেইটো সাইডত লাগিব পাৰে আৰু যাৰ কাৰণে ইনজুৰি হয় সো এইটো আপোনালোকৰ ইউএছ বা আপোনালোকৰ ফৰেন কান্ট্ৰীত এনেকে নহয় কাৰণ তেওঁলোকৰ মেচিনবিলাক বহুত আপগ্ৰেডেড হয় আৰু তেওঁলোকৰ বহুত ধুনীয়াকে বনোৱা হয় ইঞ্জিনিয়াৰৰ সহায়ত বনোৱা হয় কিন্তু আমাৰ ইণ্ডিয়ান যিবিলাক চিপ মেচিন আছে বা চিপ জিমবিলাক আছে তাতে সেটআপ বিলাকৰ কাৰণে ধৰক কম ৰেটত আহিছে সো হেইটো
এটা আপোনালোকৰ মাসল ইমবেলেন্সৰ কাৰণ হ'ব পাৰে যিবিলাক আপোনালোকৰ চিপ মেচিন আছে তাতে এক্সাৰসাইজ কৰিলেও কিন্তু আপোনালোকৰ মাসল ইমবেলেন্স হ'ব পাৰে এতিয়া মই আপোনালোকক ক'লো যে মাসল ইমবেলেন্স কি কাৰণত হয় নেক্সট আপোনালোকৰ কথাটো হৈছে যে আমি মাসল ইমবেলেন্স যদি হৈছে বা আপোনালোকৰ যদি হ'ব ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে তাক আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰো বা আমি তাক কেনেকৈ কাউন্টাৰ কৰিব পাৰো বা আপোনালোকৰ যদি মাসল ইমবেলেন্স হৈ আছে তাক আমি কেনেকৈ ফিক্স কৰিব পাৰো ফাৰ্স্ট আপোনালোকৰ মাসল ইমবেলেন্স যদি ফিক্স কৰিব মন আছে তেতিয়াহ'লে ফাৰ্স্ট আপোনালোকৰ প্ৰায়োৰিটি হৈছে যেটো আপোনালোকে এক্সাৰসাইজ কৰে তাৰ আগতে ভালকে আপোনালোকে ষ্ট্ৰেচিং কৰি লওক তাৰ পিছত ৱাৰ্ম আপ কৰি লওক তাৰ পিছত এক্সাৰসাইজ বিলাক ষ্টাৰ্ট দিয়ক আৰু যিবিলাক আপোনালোকে এক্সাৰসাইজ কৰা হ'ল হোৱাৰ পিছতো আপোনালোকৰ যিবিলাক প্ৰপাৰ ষ্ট্ৰেচিং থাকে সেইবিলাক কৰক যাৰ ফলত আপোনালোকৰ মাসলত ইমবেলেন্স হোৱাৰ চান্সটো কমি যাব নেক্সট যদি আপোনালোকৰ মাসল ইমবেলেন্স অলৰেডি হৈ আছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে যে ইউনিলেটাৰেল এক্সাৰসাইজ ইউনিলেটাৰেল ইন দা সেন্স মই কি কৈছো যিবিলাক আপোনালোকৰ ওৱান হেণ্ডলি কৰিব লাগে মানে ধৰক অল্টাৰনেট ডাম্বল কাৰ্ল হ'ল বা আপোনালোকৰ ফ্লাই হ'ল বা আপোনালোকৰ যিকোনো ইউনিলেটাৰেল এক্সাৰসাইজ আছে সেইবিলাকত আপোনালোকে ভালকে গুৰুত্ব দিব পাৰে আৰু ইউনিলেটাৰেল এক্সাৰসাইজ বিলাক কৰোতে মাসল ইমবেলেন্সৰ কাৰণে যদি আপোনালোকে কৰি আছে তেতিয়াহ'লে আপোনালোকে কেইটামান কথাত মন দিব লাগিব ফাৰ্স্ট হৈছে আপোনালোকৰ যিটো আপোনালোকৰ উইক সাইড থাকে উদাহৰণস্বৰূপে মই আপোনালোকৰ বাইচেপটো ললো যে আপোনালোকৰ লেফট সাইডটো আপোনালোকৰ উইক আছে সো আপোনালোকে যদি কৰি আছে ধৰক অল্টাৰনেট ডাম্বল কাৰ্ল কৰি আছে আগতে আপোনালোকে লেফট সাইডটোৰ পৰা ষ্টাৰ্ট কৰক যেটো আপোনালোকৰ উইক সাইড আছে সেইটোৰ পৰা ষ্টাৰ্ট কৰক ফাৰ্স্ট আপোনালোকে লেফট সাইডৰ পৰা ষ্টাৰ্ট কৰক দেন আপোনালোকে ষ্ট্ৰংগাৰ সাইডত আহিব আৰু যেতিয়া আপোনালোকে ওয়েটটো কেৰি কৰে তাত আপোনালোকৰ মন কৰিবলগীয়া আছে আপোনালোকে হয়তো আপোনালোকৰ যদি ডমিনেন্ট হ্যান্ড হৈছে আপোনালোকৰ ৰাইট হ্যান্ডটো তেতিয়াহ'লে আপোনালোকে ৰাইট হ্যান্ডেৰে হয়তো আপোনালোকে 10 কেজি লৈকে দাঙিব পাৰে কিন্তু আপোনালোকৰ 10 কেজিৰে হয়তো আপোনালোকে 8টা ৰিপিটেশন কৰি আছে লেফট হ্যান্ডেৰে সেই 8টা ৰিপিটেশন 10 কেজিৰে আপোনালোকে হয়তো নকৰিব নোৱাৰিব পাৰে সো আপোনালোকে ফাৰ্স্ট কি কৰক যেটো আপোনালোকে ওয়েট লয় সেই ওয়েটটো এনেকে আপোনালোকে ডিটাৰমাইন কৰক যাতে আপোনালোকৰ লেফট হ্যান্ডটোৱে সেই ৰিপিটেশন ৰেঞ্জটো আপোনালোকৰ কমপ্লিট কৰিব পাৰে ৰাইট হ্যান্ডটোৱে আপোনালোকৰ 10টা কৰিব পাৰে হয় কিন্তু লেফট হ্যান্ডটোৱে যদি 8টা কৰিব পাৰে তেতিয়াহ'লে সেই ওয়েটটো কেৰি কৰক যেটো ওয়েটত আপোনালোকে লেফট হ্যান্ডটোত আপোনালোকে 10টা ৰিপিটেশন কমপ্লিট কৰিব পাৰে তাৰ পিছত এটা মই আপোনালোকক একদম মিথ এটা কৈ আছো যে মাসল ইমবেলেন্সৰ যিকেটা মই কথা ক'লো যে ইউনিলেটাৰেল এক্সাৰসাইজ কৰিব লাগে তাতে এটা আপোনালোকৰ বহুতৰে ভুল ধাৰণা এটা কি থাকে এনেকুৱা আৰ্টিকল আছে তাৰ ওপৰত আৰু আপোনালোকৰ ভিডিও বনাইছে কিন্তু সেইটো আপোনালোকে ট্ৰাই নকৰিব আৰু সেই ট্ৰাই নকৰিব কোৱা কথাটো হৈছে যে বহুতে কয় যে আপোনালোকৰ ৰেপ ৰেঞ্জটো ধৰক উদাহৰণস্বৰূপে মই আপোনালোকৰ বাইচেপটোকে ক'লো বহুতে কয় যে আপোনালোকৰ যদি লেফট হ্যান্ডৰ বাইচেপটো সৰু আছে তেতিয়াহ'লে আপোনালোকে লেফট হ্যান্ডত অলপমান বেছিকে ৰেপছ কৰি দিয়ক দুটা এক্সট্ৰাকে ৰেপছ কৰি দিয়ক বাও হাতত যদি আপোনালোকে 10টা কৰিব পাৰিছে তেতিয়াহ'লে বাও হাতত আপোনালোকে 12টা ৰেপছ কৰি দিয়ক কিন্তু সেইটো এটা একদম ভুল ধাৰণা আপোনালোকে সেইটো নকৰিব ৰেপ ৰেঞ্জ সদায় সেম ৰাখিব আপোনালোকে যদি লেফট হ্যান্ডটোৰে 8 ৰেপছ কৰিব পাৰিছে তেতিয়াহ'লে ৰাইট হ্যান্ডেৰেও 8 ৰেপছে কৰক এনেকুৱা নহয় যে ৰাইট হ্যান্ডেৰে আপোনালোকে 10টা কৰিব পাৰিছে লেফট হ্যান্ডেৰে আপোনালোকে 12টা কৰি দিছে তেনেকুৱা নহয় আপোনালোকে যেটো ৰেপ ৰেঞ্জ ৰাখে সেইটো দুটা সাইডৰ কাৰণে সেম ৰাখক আৰু মই যেনেকৈ কৈছো যে আপোনালোকৰ ওয়েটটো আপোনালোকে সদায় উইক সাইডত আপোনালোকে কিমান কেৰি কৰিব পাৰে যিখিনি আপোনালোকে ৰেপ ৰেঞ্জ ট্ৰাই কৰিব বিচাৰিছে সেইটো ডিটাৰমাইন কৰাৰ কাৰণে আগতে আপোনালোকে উইক সাইডটো ডিসাইড কৰি ল'ব যে উইক সাইডটোৱে মই কিমান দাঙিব পাৰো সেইটো কৰাৰ পিছতহে আপোনালোকে ওয়েটটো কেৰি কৰিব নো ডাউট আপোনালোকে যদি 10 কেজিৰে লেফট সাইডেৰে 10টা ৰিপিটেশন কৰিব পাৰিছে যদি আপোনালোকৰ ৰাইট হ্যান্ডটো আপোনালোকৰ ষ্ট্ৰংগাৰ সাইড হয় তেতিয়াহ'লে 10 কেজিৰে আপোনালোকে নিশ্চিতভাৱে ৰাইট হ্যান্ডেৰে 12টা ৰিপিটেশন আৰামছে কৰিব পাৰিব কিন্তু আপোনালোকে সেইটো নকৰিব মই সেইটো আপোনালোকক এডভাইস নিদিও সেই কাৰণে কৈছো দুটা সাইডৰ ইউনিলেটাৰেল যদি এক্সাৰসাইজ কৰি আছে মাসল ইমবেলেন্স আছে তেতিয়াহ'লে এইকেইটা কথা মন কৰিব যে ৰেফাৰেন্সটো সেম ৰাখিব আপোনালোকে যিখিনি ওয়েট কেৰি কৰিব পাৰে উইক সাইডটোৰ লগত ডিসাইড কৰি ল'ব সেইটো ফাৰ্স্ট আৰু নেক্সটটো হৈছে আপোনালোকৰ যেতিয়া এক্সাৰসাইজটো ষ্টাৰ্ট কৰে সদায় উইক সাইডটোৰে ষ্টাৰ্ট কৰিব আৰু লাষ্টত মই যেটো আপোনালোকক কৈছিলো যে মেচিনছৰ কাৰণেও আপোনালোকৰ ইমবেলেন্স হ'ব পাৰে সো সেই কাৰণে মই কি কথা কওঁ যে সদায় আপোনালোকে কম্পাউণ্ড মুভমেন্ট যিবিলাক আছে যিবিলাক আপোনালোকৰ ওপেন বাৰ বা আপোনালোকৰ বাৰবেল হওক আপোনালোকৰ ডাম্বেল হওক তাতে যিবিলাক এক্সাৰসাইজ আছে সেইবিলাকত অলপমান বেছিকে গুৰুত্ব দিব কাৰণ সেইবিলাকত যদি আপোনালোকে প'শ্চাৰ ফৰ্ম যদি আপোনালোকে সঠিকভাৱে কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ মাসল ইমবেলেন্স নহয় কাৰণ যেনেকৈ মই কৈছো যে আপোনালোকৰ যদি মেচিনটো যদি অলপমান ইফাল থাকে তেতিয়াহ'লে আপোনালোকে যিমান যদি প'শ্চাৰটো ঠিক কৰিব বিচাৰিলেও আপোনালোক মেচিনটোৱে আপোনালোকৰ প'শ্চাৰটো ঠিক হ'ব নিদিয়ে সেই কাৰণে কৈছো যিমান আপোনালোকে যদি আপোনালোকে চিপ যিবিলাক মেচিনত ৱৰ্কআউট কৰি আছে
তাতকে আপোনালোকে ফ্ৰী ৱেটত ট্ৰাই কৰক বেছি ভাল ৰিজাল্ট আপোনালোকে পাব পাৰে সো গাইজ আজি ভিডিঅ'টোৰ পৰা আশা কৰো আপোনালোকে বহুত কথা শিকিব পাৰিলে ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে দেন লাইক কৰক ভিডিঅ'টোক শ্বেয়াৰ কৰক আৰু কিবা জানিবলগীয়া আছে যদি কমেন্ট কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ইয়াকে লৈ বাই বাই